নমস্কাৰ নিউজ 24 বড়োলেণ্ডৰ সমূহ দৰ্শকক স্বাগতম। আজি এটি প্ৰতিবেদনৰ সৈতে মই গীতালি বড়ো। প্ৰতিবেদনখন নিউজ 24 বড়োলেণ্ডলৈ যুগুতাইছে ৰিপৰ্টাৰ জিতেন বসুমতাৰীয়ে। ভূটান পাহাৰৰ পৰা বৈ অহা কলচি নদী, এই নদীয়ে ৰাইজৰ প্ৰতি বছৰে বিস্তৰ ক্ষতি কৰি আহি আছে। বাৰিষা আহিলে ৰাইজৰ ভয়ৰ শংকা। এয়া ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা কলাইগাঁও উন্নয়ন খণ্ডৰ এক জনবহুল অঞ্চল মাকেলিকান্দা। এই গাঁওখনৰ মাজেদি বৈ গৈছে কলচি নদী, যি নদীয়ে বছৰে বছৰ গৰাখহনীয়া আৰু অঞ্চলৰ গাঁওসমূহত জলাশয় কৰি পেলায়। খেতিৰ মাটি বিস্তৰ ক্ষতি কৰে। নাই যাতায়াতৰ বাবে দলং এখন। এয়া হ'ল তিনিখলপীয়া BTC চৰকাৰ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এটি অঞ্চল। বানপানীয়ে তাণ্ডৱ চলাই যোৱা এই অঞ্চলত চৰকাৰৰ নাই কোনো পদক্ষেপ। বছৰ ধৰি বছৰ বাঁহৰ দলঙেৰে যাতায়াত। উল্লেখনীয় যে ৰাইজ এইবাৰ টঙালি বান্ধিছে এই অঞ্চলৰ পৰা এজন চৰকাৰলৈ ৰাইজৰ প্ৰতিনিধি পঠোৱাৰ, যিজন প্ৰতিনিধি ৰাইজৰ অতিকৈ আদৰৰ, যিজনে ৰাইজৰ কাম কৰিবলৈ আগবাঢ়িছে, তেওঁৱে হ'ল মাকেলিকান্দা গাঁৱৰ BTC পৰিষদীয় নিৰ্বাচনৰ UPPL প্ৰাৰ্থী এন্থনী বসুমতাৰী। 7-8খন গাঁৱৰ ৰাইজ দলে বলে ওলাই আহিছে কলচি নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আৰু যাতায়াতৰ বাঁহৰ দলং নিৰ্মাণৰ বাবে। চাওঁ ৰাইজে কি কয় আমাৰ সংবাদদাতাক। আমাৰ আমগুৰি, বালিপাৰা, মাকালিকান্দা, দলা আৰু পাণবাৰী, খলাবাৰী এইফালে বহুত যাতায়াতৰ অসুবিধা। তাৰপিছত এইটো দলংটো আজি দিন কৰি থাকিও দিয়া নাই। অহা যোৱা বেমাৰী অহা যোৱা বহুত অসুবিধা হয়। তাৰ বিনিময়ত আমি ৰাইজে লগ লাগি ইফালে 6-7খন গাঁৱৰ ৰাইজে লগ লাগি আজি মেৰামতি কৰা হৈছে। ইয়াতে MCL কোন আছিলে? MCL জগদীশ চৰকাৰ। তেওঁতো দিম বুলি ইফালে 17 বছৰ হৈ গ'ল, আজি তাৰিখলৈকে দিয়া নাই। আমাৰ বহুত অসুবিধা, স্কুলত অহা যোৱা। যে কিয় এটা সমস্যা হৈছে যে আমাৰ ইয়াতে মই ডেইলি জাল মাৰি খাওঁ মানুহ। এতিয়া ৰাইজৰ লগত আমাৰ 6-7খনমান গাঁও আছে। তাৰমানে সেই 6-7খন গাঁৱৰ মানুহকেইটা গোটেই একতা হৈ আমি তাৰমানে সেই দলংখন নবনালে আমাৰ কোনো পধ্যে নহয়ে। গতিকে আমি চৰকাৰক আশা কৰি আমি হাৰ মানিব লগা হ'ল। আজি জগদীশে আমাক 15টা বছৰ তেওঁলোকে ৰাজত্ব কৰিলে। ৰাজত্ব কৰাৰ ক্ষেত্ৰতো তেওঁলোকে আমাক ঘূৰি নাচালে আৰু স্কুলৰ ল'ৰা ছোৱালী বিশেষকৈ বেমাৰ আজাৰ হ'লেও অহা যোৱা ইমানখিনি অসুবিধা বা আমি দুৰ্ভাগ্যজনক বুলি আমি নিজে ভাবি লোৱা হৈছে। এতিয়া সেই ক্ষেত্ৰত মই ৰাইজৰ লগত এতিয়া কুটাৰ লৈ কাম কৰিব আহিব লগা বাধ্যত পৰিছোঁ। উপায় নাই। আগৰ চৰকাৰৰ কোনো প্ৰতিনিধি ইয়াতে অহা নাই নেকি? নাই, তেওঁলোকে চাবও নাহে আৰু তেওঁলোককতো ৰাইজে হিচাপে দলে বলে যায়। তেওঁলোকক বহুতবাৰ যাই পেলাই এপ্লিকেশ্যন দিয়াও হৈছে আৰু কোৱাও হৈছে। তেওঁলোকে ইলেকশ্যনৰ যেতিয়া নেকি তেওঁলোকে আহে ভোট নিবৰ কাৰণে, তেতিয়া তেওঁলোকে কয় যে দলংটো আপোনালোকৰ 1 নম্বৰত আমি বনাই দিম। এতিয়া আমাৰ ল'ৰা ছোৱালী ইমানখিনি অসুবিধাত যি স্কুলৰ ল'ৰা ছোৱালী সেই দলং নোহোৱাকৈ ঘূৰি যাব লাগে আমাৰ কছাৰীটো হৈ পাকা বান্ধি দি। সেই বিষয় লৈ আমি তাৰমানে বহুত কষ্টত ভুগি আছোঁ। তাৰ বাহিৰে একো নাই আৰু। এতিয়া মই সেইটো কাৰণে সেইটো চিন্তাত এই কোটাৰ লৈ ৰাইজৰ লগত কাম কৰিব আহিম। এইবাৰ আপোনালোকে কি বিচাৰিছে? আমি এতিয়া নতুন চৰকাৰ বিচাৰিছোঁ আৰু পৰিৱৰ্তন বিচাৰিছোঁ। যাতে আমি নতুন চৰকাৰ আহিলে আমি এনেকুৱা দাবী কৰিম ৰাইজে, আমাৰ 1 নম্বৰটো হ'ল ডলাৰ পৰা আমাৰ সেই বালিপাৰা ৰাস্তাখিনি আৰু সেই দলংখিনি সুন্দৰকৈ যাতে আমাক বনাই দিয়ে, আমি সেইখিনি বিচাৰোঁ। সেইখিনি হয়, এইটো আমাৰ এই দলংখন আজি ইমান বছৰে মোটামুটি আমাৰ যিটো আমাৰ ইয়াতে MLA আছিল, MLA আহি প্ৰথম অৱস্থাতে তেওঁলোকে আজি 15 বছৰ আগত একবাৰ আহি গ'ল। মহেশ্বৰ বড়ো আহি খাই গ'ল। তেওঁ ক'লে যে দলংখন হ'ব। সেই হোৱাৰ আশাতে বহুত দিন ৰখি আমি আজি তাৰিখলৈকে মহেশ্বৰ বড়ো দেখাব পৰা নাই, দলংখন নিদিলে। কিন্তু আমাৰ যিহেতু বালিপাৰা, মাকেলিকান্দা, আমগুৰি, মাকেলিকান্দাখিনি অহা যোৱা কলেজৰ ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা বিৰাট অসুবিধা। সেয়েহে আমি আটাইগাঁৱে মিলি আমি চেষ্টা কৰি পেলাই দলংখন বনাব লৈছোঁ। এনেকৈ আগতে আমি 2 বছৰ বনালোৱে। বানপানী অহাৰ ক্ষেত্ৰত আমাৰ দলংখন ভাঙি লৈ যায়। আকৌ আমি ৰাইজ মিলি আজি আমি
গোটেইখিনি মিলি আকৌ দলংখন বনাব প্ৰস্তুত কৰিছোঁ আৰু যিহেতু আগৰ MCL ৰ লগত যোগাযোগ কৰা নাছিল MCLটো অহাই নাই MCL একবাৰ আহি গ'ল এই আপোনাৰ জগদীশ চৰকাৰে তেওঁ কৈ গ'ল যে হ'ব দলংখন মই 2 বছৰ পিছত আপোনালোকৰ কাঠৰ দলং মই এই RCC দলং মই বনাই দিম বুলি কৈ তাৰপিছত আজি তাৰিখলৈকে নহ'ল আৰু তেওঁ জিকাৰ পিছত আমাৰতো এবাৰ দেখা দিব নাহিল ইয়ালৈকে এবাৰো নাহিল কিন্তু আজি তাৰিখলৈ আমি তেওঁক দেখাই নাই তেওঁ মানুহটো নহয় তেওঁ চাহটোৱে আমি দেখা নাই আজি তাৰিখলৈ এতিয়া আমাৰ খুব দুখ লাগিছে এতিয়া আপোনালোকে কি বিচাৰি আছে এতিয়া আমি বিচাৰিছোঁ এতিয়া আমাৰ তেওঁলোকে যদি বিশেষকৈ একো নকৰে কিন্তু আমি ধৰ বিচাৰোঁ নাই তেওঁক আৰু আমি যিহেতু 15 বছৰ আমি তেওঁক চালোঁৱে চোৱাৰ পিছত আমাৰ তেখেতক আমাৰ MCL আমাৰ কাৰণে উপযোগ নহয় বুলি আমি ভাবিছোঁ ৰাইজে আটাই ৰাইজে কৈছে আৰু মই নিজে কৈছোঁ গতিকে আমাৰ তেনেকুৱা MCL আমাক ইয়াত দৰকাৰ নাই ৰাইজে সকলো সহযোগ কৰিছে গতিকে আমি তেওঁলোকৰ প্ৰতি আমাৰ আস্থাটো একদম নোহোৱা হৈ গৈছে সেই আমি গাঁৱত মিলি আজি এই দলংখন বনোৱাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ পৰিৱৰ্তন বিচাৰিছোঁ আমি পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তন কৰিব লাগিব আমি সকলোৱে এক হৈছোঁ আমি পৰিৱৰ্তন কৰিম এইবাৰ আমাৰ নতুন এখন চৰকাৰ লাগে নতুন চৰকাৰৰ দ্বাৰা আমি গোটেইখিনি কাম কৰিম আমি এইটো আমাৰ আশা এইবাৰ আপোনালোকে কাক বিচাৰিছে এতিয়া এইবাৰ আমি এই EPL দলক আমি বিশেষকৈ বিচাৰিছোঁ তেওঁ যিহেতু আমাৰ নিজৰ ওচৰতে নিকটৱৰ্তী আমাৰ নিজৰ ভাইটি গতিকে তেওঁ যদি আমাৰ গাঁওখন আমাৰ দলংখন এদিন হ'ব গতিকে তেওঁক আমাৰ অত্যন্ত প্ৰয়োজন হৈছে গতিকে তেওঁক আমি আপোনালোকৰ এতিয়া নতুন দলৰ এইটো দলৰ প্ৰতিনিধি কোন প্ৰতিনিধি আমাৰ এই এন্থনী বসুমতাৰী দেৱ তেখেতক আমি দৃঢ়ভাৱে বিশ্বাস কৰিছোঁ আৰু তাৰপিছত সেই 15 বছৰ তেওঁলোকে 2 বছৰ এডক পাইছিলে তাত 15 বছৰৰ ভিতৰত আজি পৰ্যন্ত এই আমাৰ এই অঞ্চলৰ যিখিনি মানে ৰাইজ তেওঁলোকে আমাক মানে এই অঞ্চলটোৰ কথা তেওঁলোকে একেবাৰে চিন্তা কৰি আছে আজি পৰ্যন্ত আজি 2020 চন হ'ল এই পৰ্যন্ত তেওঁলোকে ইলেকশ্যন সময় আহিলে তেওঁলোকে মাত্ৰ এটাই কথা ক'ব যে এইবাৰ আমাক জিকাই দিয়ক তাৰপিছত আপোনালোকক দলংখন দিম মানে দলং দিম এই কথাটো কয় বিগত 5 বছৰৰ আগত এইখন দলঙৰ ওপৰতে জগদীশ চৰকাৰে জাপ মাৰি গোটেই ৰাইজখিনিকে গোটেই সমাজকে কৈছিল যে মই এইবাৰ জিকিলে এইখন মানে পকা দলং কৰি দিম কিন্তু সেই দলং ক'ত আজি পৰ্যন্ত দলং নহয় আজি এইটোৰ কাৰণে আমাৰ মানে এই অঞ্চলৰ ৰাইজখিনিয়ে বহুত দুখ কষ্ট ভুগিবলগীয়া হৈছে নমস্কাৰ আমাৰ মাকলিকান্দা মানে দলে কানেকশ্যনৰ ৰাস্তাৰ মানে দলং যি বিজেপি এনেই DFF চৰকাৰক মানে আমি আৰম্ভণিতে কৈছিলোঁ যে আমাক এইফালে দলং লাগে ৰাস্তা লাগে আজি কিন্তু 17 বছৰ ডিম কৰি মানে এনেকৈ থাকিল এতিয়া 17 বছৰৰ মূৰত মানে আকৌ আমি এনেকৈ মানে বছৰ 2-3 বাৰকৈ মানে কি কৰিবলৈ দলং বনাব লাগে তাৰমানে 6-7খন গাঁৱৰ মানুহ আহে আমাৰো বাঁহবিলাক তোলোঁ এনেকৈ মানে প্ৰতি বছৰে বানপানী আহে গুচি যায় দলং আছে এইফালে পুৰণা দলং লাগি আছে এনেকৈ মানে কাম কৰি থাকিব এই ভাদৰ মাহৰ ৰ'দতো মানে কি কৰিবলৈ ঘৰ দুৱাৰ এৰি আহি ল'ৰা ছোৱালী এৰি আহি মানে এনেকৈ কৰিবলৈ এতিয়া এইবাৰতো লকডাউন থাকিল ল'ৰা ছোৱালী কষ্ট কমেই হ'ল স্কুলত যাব নোৱাৰে নহ'লেতো এনেকুৱা পানীত যাব নোৱাৰা আহে ল'ৰা ছোৱালী স্কুল ক্ষতি হয় BTC চৰকাৰৰ ওচৰত কিবা আপিল কৰিছিল এইটো কৰা আছিল আমি আৰম্ভণিতে কৈছিলোঁ আমি জগদীশ চৰকাৰ যেতিয়া চৰকাৰ আহিব আহিছিল তেতিয়াই আমি কৈছিলোঁ যে আমাক ৰাস্তা আৰু দলং লাগে 1 নম্বৰতে মানে এইটো বৃহৎ স্বাৰ্থ আমাৰ কিন্তু ব্যক্তিগত স্বাৰ্থবিলাক লাহে লাহে কৰক আগতে আমাক ৰাস্তা আৰু দলং দিয়ক এনেকৈ কোৱা হৈছিল কিন্তু তেওঁ ডিম কৰি আজি তাৰিখলৈ ডিমেই আছে তাৰমানে এইবাৰো মানে আহি আছে 2-এটা হয়তো গাঁৱত সোমাইছে যে কৈছে আকৌ এইবাৰ মানে মোক জিতাক আকৌ দিম এনেকৈ কৈয়ে থাকে তাৰমানে কিন্তু চৰকাৰৰ পৰা কোনো এটা সুবিধা পোৱা নাই এইখন দলঙৰ কাৰণে আপোনালোকৰ মানুহখিনি কেনেকুৱা অসুবিধাত বহুত অসুবিধা যাতায়াতৰ অসুবিধা হৈছে এইফালে বানপানী হ'লে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে এইখন গাঁৱৰ পৰা সিখন গাঁৱত কিবা এটা ইমাৰ্জেঞ্চি খবৰ থাকিলে আমি দিব নোৱাৰোঁ যাব নোৱাৰোঁ এনেকুৱা হয় তাৰমানে পাৰ হোৱাৰ কোনো মানে হেৰি নাই ইয়াতে আপোনালোকে এতিয়া কেনেকুৱা দলং বিচাৰে আপোনালোকে এইটোতো আৰু টেম্পৰাৰী দলং হৈ আছে হয় ইয়াত আমাৰ RCC লাগে RCC হয় RCC লাগে মই এইটো চাওক মানে ভয়াৱহ গৰাখহনীয়া হৈছে প্ৰতি বছৰে এনেকৈ মাৰে ইফালৰ পৰা সিফালে মাৰে নতুন ইফালে মাৰোঁ নতুন সিফালে মাৰোঁ তেনেকুৱা হয় এইবাৰ মানে ভয়াৱহভাৱে মাৰিলে ইয়াতে আৰু এতিয়া আজি মানে এই মানুহবিলাকৰ মানে থকাৰ অসুবিধা হৈ যাব আৰু যদি এবাৰ বানপানী আহে এইখন ঘৰ গুচি যাব তাৰমানে এনেকৈ মানে ভয়াৱহ আৰু মানে চাবলগীয়া মানে এইটো বৰ ভয় লগা ইয়াতে প্ৰটেকশ্যনৰ কাৰণে কোনো প্ৰটেকশ্যনৰ মানে কোনো নাই চৰকাৰৰ কোনো একো অহা নাই ইয়াতে কোনো একো সুবিধা নাই এণ্টনিতে অলপমান বস্তা দিছিলে এইখিনিতে আমি এণ্টনিহঁতে মানে এইখিনি কাম কৰিছিলোঁ এদিন খেতি বাতি অনুষ্ঠিত হৈছে এইফালে ফুটি গৈছে অলপ তাৰপিছত এইফালে মানে ঘৰ এইটো ভয়াৱহ হৈছে আৰু এবাৰ আহিলে মানে এটা খুন্দা মাৰিলে মানুহ ঘৰ যাব তাৰমানে এনেকুৱা জেগাই আছে আগত আৰু আছে